পুঁজি তাক অগিহনন্দে চলি সেই আগন মালে যায় বাঞ্চে পদ পঙ্কজৰ ধূলে তুল দুই চৰণ হিয়াত ধৰে তামকতে উপমাখব্ৰত ধৰি শৰীৰত পৰি এহি মতে পুতি যুগ মানে তদুপদে প্ৰসাদক যাওঁত নাপাওঁ মানে তাৰে মই নেৰি ভোজন ৰাখাই আহি হৰি সৈতে 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 মই নভজিব তোমাকে আছো বুকে ধৰি শুনিও ভাগৱত হুয়াৱতী নিশোবত ৰুক্মিণীৰ দেখিও ভগৱতী চাকৰি হচিত মাধৱ কৰা সত্য আনকন লাভ মূলমতী কৃষ্ণকে বুজিব কৃষ্ণকে বুজিব কৃষ্ণ দেখে লৈ গুণনা এই সত্য কৰিবনে অনন্ত কৰে ভনে কৃষ্ণ দেখে লৈব গুণনা সত্য কৰি মনে অনন্ত কুণ্ডলী ভৰে নিৰন্তৰে জয় শংকৰ নারায়ণ জানিনাম কপিলোকৰণ অপৰাধ ক্ষমা কৰি বৰবাৰী আউনীআটী সত্ৰ সমূহ ৰাইজ গোপিনী যুৱক যুৱতী একঠাই হৈ আপোনাৰ শ্ৰীচৰণত শ্ৰী শ্ৰী অখণ্ড মহাভাগৱত তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰকাশ কৰালে। ইয়াত গোৱা বোৱা সুৰ সঞ্চাৰ উঠা বহা নিয়ম সংযম কায়মন বাক্যিক অনেক কি অপৰাধ হ'ব পাৰে। সমস্ত অপৰাধ মৰিপন্ন কৰি এই বৈকুণ্ঠৰ নিগুণ কল্পতৰু শ্ৰীমদ মহাভাগৱত ভাগ নিজ নাম মন্ত্ৰৰ দ্বাৰা শুদ্ধ সত্য ৰূপে মোৰ বুলি গ্ৰহণ কৰি অচিন্তে গ্ৰহণ কৰি ল'ব লাগে, এইখিনিহে প্ৰাৰ্থনা কৰা হৈছে। বৰবাৰী
আউনীআটী সত্ৰ নামঘৰৰ যিটো তিনিদিনীয়া কাৰ্যসূচী ভাগৱত পতা হৈছিল, আজি শেষ পৰ্যায়টো আমি উপনীত হ'লোঁ। আজি সমাপ্ত। আজিৰ পৰা ভাগৱতৰ পাঠ সামৰণি কৰা হৈছে আৰু সকলো ভকত গোপিনীসকলে আহি সকলোৱে সেৱা ধৰিবলৈ লৈছে। এয়া দেখিছেনে, সকলোৱে বহি আছে গোপিনীসকলে আৰু পুথি উঠাবলৈ আৰম্ভ সময় হৈ গৈছে। এয়া আমাৰ পুথি ঘূৰাবলৈ সময় হৈ গ'ল। ইফালে এয়া পুথি উঠাব আৰু এইখিনিতে মই ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে শেষলৈকে চাব আশা কৰোঁ। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় সকলোৱে শ্বেয়াৰ কৰি দিব, কাৰণ যিহেতুকে মই প্ৰথমবাৰ এয়া ভাগৱতৰ পুথি ঘূৰোৱা প্ৰথমবাৰ দেখিম। আৰু আপোনালোকে যদি প্ৰথমবাৰ দেখে তেন্তে সকলোৱে কমেণ্ট কৰিব দেই। আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে উপভোগ কৰক। সকলোৱে সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ শেষলৈকে দেখাম। কিছু আনন্দময় পৰিৱেশ দৃশ্য হ'ব এতিয়া। রামে রামে বৈকুণ ধর সকল পটর
Hara
আউনীআটী বৰবাৰী সত্ৰ নামঘৰৰ যিটো তিনিদিনীয়া কাৰ্যসূচী ভাগৱত পতা হৈছিল, আজি শেষ দিনটোৰ কিছু সামৰণি দৃশ্য আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিলোঁ। দেখিছেনে কিমান আনন্দময় পৰিৱেশ, উখল মাখল পৰিৱেশ। সকলো ভকত গোপিনীসকলক মোৰ ফালৰ পৰা কোটি কোটি প্ৰণাম জনালোঁ সকলোকে। ইমানখিনি সহায় সহযোগ কৰি নিয়াবলৈ এইফালে দেওসকলে মাহ প্ৰসাদৰ বিতৰণ কৰি আছে সকলোৱে। সকলো ভকত গোপিনীসকলৰ বাবে মাহ প্ৰসাদ গ্ৰহণ কৰি আছে তেওঁলোকে, আৰু তেওঁলোকৰ বাবে ভোজনৰ ব্যৱস্থাও কৰা হৈছে। যিহেতুকে দিনটো ৰাতিপুৱাৰ পৰা তেওঁলোকে ইয়াতে ইমানখিনি সহযোগ কৰি নিছে, আৰু এইফালে ভোজনৰ ব্যৱস্থা হৈ গ'ল আৰু তেওঁলোকক সকলোকে বহিবলৈ দিয়া হৈ গৈছে ভোজন গ্ৰহণ কৰিবলৈ। এয়া দেখিছেনে সকলোবোৰ বহিছে। কমিটি হলত ভকত গোপিনীসকলৰ ভোজনৰ ব্যৱস্থা কৰিব দিয়া হৈছিল। ইয়াতে তেওঁলোকে ভোজনৰ ব্যৱস্থা কৰি আছিলে। ইয়াতচোন কেৰাহী খালী, ইয়াত ভাত শেষেই হৈ গ'ল হেনো। এয়া ভাত বনাব আকৌ, কাৰণ দিনটোৰ পৰা ৰাতিপুৱা তেওঁলোকে ইমানখিনি কষ্ট কৰিছে, ভাতটো খাবই দিয়েচোন। ইফালে ভাত বনাই আছে। আজি যিহেতুকে ভাগৱত শেষ সমাপ্ত কৰা হৈছে, আৰু সেইবাবে সকলো দেওসকলে ক'লে যে আজিৰ পৰা তেল পিঁয়াজ নহৰু খাব পাৰি। সেইকাৰণে দালিটো দেখিবলৈ বৰ ধুনীয়া হৈছে দেই। আৰু এইফালে গোপিনীসকল দেওসকলৰ পাঠকসকলক নিয়াৰিকৈ বহিবলৈ দিয়া হৈছে, কাৰণ তেওঁলোকক বিদায়ৰ আয়োজন কৰা হৈ আছে। এয়া দেখিছেনে সকলো বহি আছে। সকলোকে কোটি কোটি প্ৰণাম জনাইছোঁ মোৰ ফালৰ পৰা। তেওঁলোকে ইমানখিনি কষ্ট কৰিছে আমাৰ বাবে, দিন ৰাত একাকাৰ কৰি। আৰু
আমাৰ গোপিনীসকলৰ আনন্দবোৰ দেখিছেনে, কি উখল মাখল পৰিৱেশ। সকলোৱে ফূৰ্তি কৰিছে আজি শেষ বুলি। আৰু এইখিনিতে ভিডিঅ'টো স্কিপ কৰিম। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ইমানখিনি সহায় কৰিছে, সকলোৱে ছাপোৰ্ট কৰি নিব আৰু। বাই বাই।